মানুহ ইমান কষ্টখিনি পাইছে, ইমান আমাৰ মানুহ পাইছে, আপোনাৰ মানুহৰ ঘৰ দুৱাৰ নাইকিয়া হৈ গৈছে। আমি তেওঁলোকে নিউজত জৰিয়ে চাই আছোঁ, তাৰে প্ৰেক্টিকেল মানুহবোৰ যিটো কষ্ট পাই আছে, সেইটো মানে নতুন আমি ভাবিবই নোৱাৰোঁ, মানে আমাৰ কল্পনাৰ বহুত বাহিৰত। চ' তাৰ বাবে সাহাৰ্যটো এনেকুৱা যে আমি যিমান পাৰোঁ, এতিয়া আমি লোৱাৰ আছাম, মিডিল আছামৰ মানুহ আমি যিমান পাৰোঁ আমি সিহঁতক হেল্প কৰিব লাগে। মানৱ ধৰ্ম একদম, এইটো আমাৰ মানৱতাৰ ধৰ্ম এটা, বা তেওঁলোকৰ আমি যদি আমি 100% নোৱাৰিলে আমি যিমান পাৰোঁ আমি সহায় কৰোঁ। আজি আপোনালোক আহিছে, ইমান ডাঙৰ কাম এটা আপোনালোক কৰি আছে, এইটো একচুৱেলি বহুত ডাঙৰ কাম। যোনটো আপোনালোক এতিয়া এটা দোকানে গৈ কালেকশ্যন কাৰ কাৰণে? তেওঁলোকৰ কাৰণে। চ' আজি বহুত ডাঙৰ কাম আপোনালোক কৰিছে, মানে তাৰে বাবে আপোনালোকক বহুত বহুত আন্তৰিক ধন্যবাদ মোৰ ফালৰ পৰা। ৰাইজক কি ক'ব? ৰাইজক এইটোৱে ক'ম যে চবে হেল্প কৰক, যিমান পাৰে সিমান সহায় কৰক। আপুনি টকা পইচা দি পৰা নাই, আপুনি কিবা খোৱা বস্তু দি দিয়ক, আপোনাৰ তাত পিন্ধা ভাল কাপোৰ আছে, নকওঁ যে ফাটা পুৰণা ভাল কাপোৰ আছে সেইবোৰ দিয়ক, আপোনাৰ খোৱা বস্তুখিনি দিয়ক। আপুনি যদি আৰ্থিকভাৱে সহায় কৰিব পাৰিছে সেইটো কৰক। সেইটোৱে আহ্বান যে চবে যিমান পাৰে হেল্প কৰক। আমি অলপ কৰি যেতিয়া আমি দিম তেতিয়া বহুত হ'ব তাতে। লগতে আমাৰ ওদালগুৰি জিলাৰ কমিটিক মই বহুত ধন্যবাদ জনাইছোঁ যে তেওঁলোক আজি আগবাঢ়ি আহিছে আৰু মানুহৰ সহায়ৰ কাৰণে তেওঁলোক ইমান কষ্ট কৰি আছে। তাৰ বাবে বহুত ধন্যবাদ।